এভৰিৱান মিনি ব্লগছৰ অন্য নতুন ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আজি ভিডিঅ'ত চাই ভাল পাব আৰু সকলোলৈকে পোনপ্ৰথমে ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত বহুত শুভেচ্ছা আৰু মৰম যাচিলোঁ সকলোৱে জীৱনটো সকলোৰে ৰঙীন হৈ যাওক ফাকুৱাৰ ৰং বিৰং ৰঙেৰে আৰু এতিয়া নামঘৰলৈ যাওঁ আৰু আগৰ ভিডিঅ'বোৰটো দেখিলেই দীঘলীয়াকৈ মই একদম বিয়াৰ ভিডিঅ'ই দিলোঁ আৰু এইটো ভিডিঅ' আপোনালোকে বহুত দেৰিকৈ পাইছে তাৰ বাবে মই দুখিত সময়ৰ ভিডিঅ' মই সময়ত দিব পৰা নাই আৰু মাত চাতো ভাঙি আছে মই কৈছোঁৱেই ঘৰত বিৰাট অসুখ বিয়া চিয়া খাই চবৰে গা বেয়া মাৰ বিশেষকৈ খুব গা বেয়া হ'ল আৰু সেইকাৰণে মই ভিডিঅ'বোৰ কণ্টিনিউ কৰিব পৰা নাই আৰু মোৰো খুব গা ভাল নহয় এতিয়া কাষৰে নামঘৰত যিহেতুকে গোসাঁই ফুৰাই এইবোৰ মই প্ৰথম পাইছোঁ যোৱা বছৰ পাইছিলোঁ যোৱা বছৰ আগৰ ভিডিঅ'ত যিসকল দেখা নাই চাব পাৰে চাই ল'ব পাৰিব মোৰ চেনেলত গৈ আৰু আজি যিমান দূৰ পাৰোঁ মই দেখুৱাব চেষ্টা কৰিম আৰু চাই থাকিব ভিডিঅ'টো সকলোলৈকে আকৌ এবাৰ হেপ্পী হোলী একেলগে দুটা ভিডিঅ' আৰম্ভ দেখিছে নাই আমাৰ বিয়া খাই খাই বেমাৰী হৈ গ'ল মা মিষ্টাৰ লগতে মই অলপ অলপ বেমাৰী শুশ্ৰূষা কৰি গৈছোঁ চুলি কাটিবলৈ যায় দীঘল হৈছেনে দীঘল হৈছে নাই হোৱা মোৰ কাৰণে হোৱা নাই কিন্তু ফাকুৱা লগাই বুলি চুলি কাটিব যায় দীঘল হৈছে চোৱা এনেকৈ চুলি ধুব পৰা টিকনিডাল বান্ধি দিম ভালহে চুলি ধুব পৰা হৈ গ'ল মোৰ লগৰী হ'ব টিকনি বান্ধা গতিকে মিষ্টাৰ নামঘৰলৈ নাযায় আমি যাম বাহঁতৰ লগত গতিকে মাজতে আকৌ এটা সৰুকৈ ক্লিপ লৈ ল'লোঁ যোৱাৰ আগতে ন চাই থাকক যায় আকৌ নাপালোঁ আমি যাওঁগৈ সেৱা কৰিলোঁ ফাকুৱা বিয়া চব যোৱাকালিৰ পৰা মই একো ভিডিঅ' নকৰিলোঁ আৰু এই মন্দিৰ নামঘৰৰ পৰা আহি পেলাই শুই থাকিলোঁ আৰু আজি মেইন ফাকুৱা হয় আজি মেইন ফাকুৱাৰ কাৰণে কি পিন্ধিছে ৰেইনকোট পিন্ধিছে মেইন ফাকুৱাত ডিউটি অফিচ বন্ধ অফিচ বন্ধ ৰেইনকোট পিন্ধি ওলাইছে অৱস্থা বেয়া সেইকাৰণে বাটত কোনোবাই পানী বৰষাই বুলি ফাকুৱাৰ পানী বৰষাই বুলি ৰেইনকোট পিন্ধি লৈছে ওলাইছো নে এইফালে তাইকিলে আহা অকণমান দিয়া ওলাইছে দিয়া হেপ্পী হোলী ওপৰলৈ দিয়া ঐ নাকা চাকে নেপেলাই নহয় ধুনীয়াকৈ দিব লাগে আমি দুইটাক আবিৰ লগাই ল'লোঁ দেই ফাগুনটো গ'লে চ'ততহে এতিয়া ফাকুৱা হৈছে এইবাৰ ফাকুৱা চ'তত বাই বাই আজি মেইন ফাকুৱাৰ দিনাখন আমাৰ বিয়া আছিলে হয়নে আজি মেইন ফাকুৱাৰ দিনাখন আমাৰ আজি বিয়া আছিলে তিথিমতে বিয়া আজি পৰে আৰু দুখ লাগি গৈছে মোক বেছিকৈ নিদিবা দেই গা ধুব ওচৰৰ ভণ্টি বিয়া যে হৈছিলে তাৰ বায়েকৰ ভনীয়েক কইনাৰ ভনীয়েক ফাকুৱা দিবলৈ আহিছে গতিকে ময়ো উলিয়াই লৈছোঁ ফাকুৱা দিয়া লগোৱা অকণমান লগাবা হেপ্পী হোলী মজা এতিয়া চা মই গ্ৰীণ মই গ্ৰীনেৰী হৈ গ'লো পিংক ৰেড নহয় পিংক ৰেড কিবা জানো এটা ৰেড দিছিলে বা চিৰিয়াছলি তুমি গোটেইখনে লগালা হে হৰি অকণমান দিবা একদম অকণমান দিবা আৰু মই তোমাক চবতে হৈ দিয়া হেপ্পী হোলী অকণমান দিবা দেই লাহেকৈ দিবা দেই তেতিয়া এতিয়া নামাৰিবা আৰু থেংক ইউ হেপ্পী হোলী ৰেডি হ'লোঁ দিনত ফাকুৱা চাকুৱা খেলিলোঁ মিষ্টাৰ ডিউটিৰ পৰা আহিলে আৰু এতিয়া নামঘৰৰ গোসাঁই ফুৰাব আৰু ঘৰৰ সন্মুখে যিহেতুকে আনে মই ইয়াতে পাইছোঁ ঘৰত এইবিলাক পোৱা নাছিলোঁ গতিকে খুব ভাল লাগিছে মোৰ আগৰবাৰ পালোঁ আগৰবাৰ মই হোলী চলিয়ে আছে পুৰা মানে হেভি পাৰ্টি ৰংগ বৰছে গাই আছে
গতিকে গামোচা চলে এতিয়ালৈকে হোলী চলি আছে চলি থাকিব আমাৰ তাতো চলি আছে এতিয়ালৈকে তেজপুৰতো চলি আছে হোলী আমাৰ ইয়াতে নাই অত্যাধিক জচিলা মানে এইখিনি জচিলা হ'বই আগো এইটো চাওক আমাৰ মই আৰু এটা বস্তু দেখাব আছে আপোনালোকক আমাৰ ঘৰত এটা নতুন সদস্য আহিছে অনুপম বিনি চেনেলত যিসকলে চাই আছে বা আগৰ পৰা কানেক্ট হৈ আছে তেওঁলোকে হয়তো দেখিলেই আমাৰ ঘৰৰ নতুন সদস্যটো এইটো চুঙ্গুলি মুঙ্গুলি চাই দিয়া শুন চাই দিয়া এইটো মোৰ দৈছে জানেই নেজডাল দেখাই আছে মোৰ ফালে নেজডাল দেখাই আছে চা নেজডাল দেখাই আছে চা নিদিয়ে ঘূৰাই থাকে এইটো চাই দিয়া মই গৰু পালি দেখিছোঁ আমাৰ ইয়াতে দুটা দেখিছোঁ দুইটাই উৎপতীয়া আছিল জঁপিয়াই ফুৰা কিন্তু এইটো জঁপিয়াই নাথাকে ঠাণ্ডা মুণ্ডা আৰু আজি মই আমাৰ গৰুজনীকো ফাকুৱা খান্দিছোঁ চাওক এইয়া আজি গৰুজনীকো ফাকুৱা খান্দিছোঁ ন হয় নাই চাই একে ওচৰলৈ আহিছে মোবাইলটো তাকো খান্দিছিলোঁ কি জানো গা ঘঁহাই ফাকুৱা এৰাই পেলালে আৰু যি নহওক এতিয়া গোসাঁই আনিব গোসাঁই নমু কৰিম আৰু মানে সেৱা কৰিম এতিয়া নমু কৰা বুলি মোৰ মুখত ওলাই গ'ল বেয়া নাপাব সেৱা কৰিম আৰু আপোনালোকেও লগতে সেৱা ভাগ কৰি দিব যাৰ ফালে দেখা নাছিলে বা কৰিবলৈ পোৱা নাই তেওঁলোকে সেৱা এটা কৰি দিব এই টিক এইফালে চা আহি আছোঁ আগফাললৈ মিষ্টাৰ আগে গ'ল আৰু গোসাঁই ফুৰাব আনিব মোৰ এবাৰ ছেকেণ্ড টাইম আগৰবাৰ ভৰিত দুখ পাইছিলোঁ সেইকাৰণে ঘূৰিবও নাপালোঁ ফুৰিবও নাপালোঁ এইবাৰো যোৱা নাই বাৰু কিবা কিবি বিশেষ কাৰণত এয়া ধুনা অপেক্ষা অৱস্থা এয়া দুবাৰ গা ধুলো মই এতিয়ালৈকে আকৌ এবাৰ একেবাৰে সানো বুলি সানিছে মোক আৰু মই মুখখন ধুই পেলালোঁ আৰু বেছিকৈ খজুৱাই লাগি গ'ল আৰু একদম মুখত সোমাই গ'লে কিবা লাগি গ'ল কাৰণে মই মুখ চুখ ধুই পেলালোঁ আৰু একদম অকণমানি এটা ভিডিঅ' বনালোঁ ফাকুৱা হোলী উপলক্ষে আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যিসকল নতুনকৈ আহিছে আৰু এতিয়া যিসকলে পেজত চাই আছে পেজটো ফ'ল' কৰি দিব তেনে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে ইমান সময় চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আজিলৈ বাই